মা কি কৰিছা? পইচা কেইটামান পালো আজি বহুত দিন হ'ল পইচা দেখিয়ে পোৱা নাই এই ফোন পে গুগল পে বুজে ওলালে তাৰপাছত মানে পইচা দেখিয়ে পোৱা নাই আৰু কেইটামান পইচা পাইছিলোঁ একেবাৰে ডাঙৰ পইচা বাৰু তাৰপিছত চালোঁ পইচাকেইটা বহুত দেৰি লিগি বিদাৰি ভালকৈ চালোঁ আৰু ভালকৈ চাই আজি মই কথা কেইটামান গম পালোঁ জানানে এই পইচাকেইটাৰ কথা কি মই তোমাক ক'ম বাৰু কিন্তু তাৰ আগত তুমি আহাচোন তুমি পইচাকেইটা চোৱাচোন মই তোমাক জনাম বাৰু কি আছে ইয়াত যদি তুমি ক'ব পাৰা ক'বা নহ'লে মই কৈ দিম হা পইচা চালা চালো কি দেখিলা মহাত্মা গান্ধী ফটোখনহে দেখিলো এইটো 50 টকা হয় নাই 50 টকাটো মহাত্মা গান্ধীৰ ফটো দেখিলা এতিয়া বেক চাইডে চোৱাচোন কিবা আছে নি বাৰু কিবা লিখা আছে ৰবা অঁ কাম্পি বুলি লিখা হাম্পি বুলি লিখা হাম্পি বুলি লিখা আছে এতিয়া হাম্পি ফটোটো কেনেকুৱা দেখাই দিয়াচোন এই আমাৰ দৰ্শকসকলেও চাওক এয়া হ'ল হাম্পি এই হাম্পি হৈছে ভাৰতৰ এটা পুৰণি কীৰ্তিস্তম্ভ যিটো তোমালোকে মনুমেণ্টছ বুলি যে জানা যে সেইটো আৰু এই পুৰণি এইটো যিটো কীৰ্তিস্তম্ভ এইটো কৰ্ণাটকৰ বিজয়া ভিটানা মন্দিৰৰ সন্মুখত আছে আৰু আকৌ এবাৰ ফটোখন দেখাই দিয়াচোন এই কেনেকুৱা হয় বাৰু এখন ৰথ হয় গম পালা আৰু এখন শিলৰ ৰথ দেই আৰু এই মনুমেণ্টছটো ইউনেস্কোৱে কিন্তু ৱৰ্ল্ড হেৰিটেজ চাইট বা বিশ্ব ঐতিহ্যপূৰ্ণ ঠাই হিচাপে কিন্তু স্বীকৃতি দিছে এতিয়া বেলেগ এটা পইচা উলিওৱাচোন চাওঁ 100 টকা 100 টকা 100 টকাটো এতিয়া বেক চাইডে কি আছে চাওঁ ভালকৈ দেখুওৱা দুইখনতে দেখুৱাচোন কি আছে হা কি বুলি লিখিছে বাৰু কি আছে তুমি চোৱাচোন ৰাণী কি বাব হয় নাই ৰাণী কি বাব আছে এই ৰাণী কি বাব আকৌ ভাৰতৰ এইটো এটা আকৌ হেৰিটেজ চেণ্টাৰ দেই তুমি দেখাই দিয়া ভালকৈ পিকচাৰটো দেখাই দিয়া ৰাণী কি বাব এইটো দেখিছানে আৰু এইটো আছে ভাৰতবৰ্ষৰ গুজৰাটৰ পাটন চহৰত আছে আৰু এই যিটো বাও ৰাণী কি বাও সৰস্বতী নদীৰ পাৰত অৱস্থিত আৰু এজন হিন্দু ৰজাই তেওঁৰ ৰাণীৰ স্মৃতিত এই গুজৰাটত এই ৰাণী কি বাৱটো প্ৰতিষ্ঠা কৰিছিলে বা বনাইছিলে এতিয়া নেক্সট এটা পইচা উলিওৱাচোন 200 টকাটো পিছফালে কি আছে এতিয়া ভালকৈ চোৱাচোন এইটো তুমি নিজে চাই কোৱাচোন মোক মই ইয়াৰ পৰা ধৰিবই পৰা নাই চাঞ্চি স্তূপা চাঞ্চি স্তূপা এই চাঞ্চি স্তূপাটো হৈছে বৌদ্ধসকলৰ এটা বৌদ্ধিক কমপ্লেক্স ভালকৈ দেখাই দিয়া আকৌ এইফালে এইটো কি চাঞ্চি স্তূপাটো আকৌ কৈছোঁ বৌদ্ধসকলৰ এটা বৌদ্ধিষ্ট কমপ্লেক্স আৰু এই কমপ্লেক্সটো সম্পূৰ্ণ বাস্তুশাস্ত্ৰ আজিকালিতো মানুহে বহুত বাস্তুশাস্ত্ৰৰ কথা কয় বাস্তুশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি বনোৱা এটা কমপ্লেক্স হা আৰু ইয়াত 4খন এণ্ট্ৰি দুৱাৰ আছে আৰু এইটো ক'ত আছে তোমালোকে জানা নেকি কেতিয়াবা শুনিয়ে পোৱা নাই চাগে ন আৰু এইটো নেক্সট তুমি মোক চাই ক'ব লাগিব আৰু আমাৰ দৰ্শকসকলেও ক'ব মই আপোনালোকক এইটো কুৱেশ্যনটো দি দিছোঁ এইটো চাঞ্চি স্তূপাটো ক'ত আছে বাৰু আপোনালোকে জনাবচোন নহ'লে মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিম আৰু নেক্সট এটা পইচা উলিয়াচোন কি আছে 500 টকা 500 টকা এইটো ডাঙৰ পইচা দেখোন এতিয়া 500 টকাটো পিছফালে কি আছে ৰেড ফৰ্ট তুমি জানাই চাগে হয় নাই বাৰু ৰেড ফৰ্টটো ক'ত আছে নিউ দিল্লীত আৰু ৰেড ফৰ্টটোক অসমীয়াত কি কয় লাল কিল্লা বুলি কয় নহয়নে আৰু কোনে বনাইছিলে বাৰু মোগলৰ সম্ৰাট চাহজাহান পাহৰি গৈছে মোগল সম্ৰাট চাহজাহানে বনাইছে এতিয়া আমি তেনেহ'লে কেইটা পালোঁ এতিয়া ইয়াতে পইচা আমি কেইটা চালোঁ 4টা এতিয়া তুমি আজি এটা নতুন কথা শিকিলানে শিকিলা ন আমাৰ যিবিলাক একচুৱেলি পইচা থাকে পইচা যিটো আমাৰ ৰিজাৰ্ভ বেংকে যিখিনি পইচা উলিয়ায় সেই পইচাখিনিত কিন্তু পিছফালে কিছুমান বস্তু থাকে যিখিনি আমাৰ ভাৰতৰ ঐতিহ্য বহন কৰে নেশ্যনেল হেৰিটেজ কিছুমান নেশ্যনেল যিবিলাক মনুমেণ্টছ সেইবিলাক হয় দেই আজি এটা নতুন কথা নিশ্চয় শিকিছানে জানো গতিকে দৰ্শকক কি ক'বা তুমি যে পইচাটো অকল আগফালে চাব নালাগে পিছফালেও কি আছে চব চাব লাগে ন আমি কিছুমান কথা তাৰ পৰাও গম পাব পাৰোঁ এতিয়া আমাৰ যিবিলাক কইনছ আছে খুচুৰা পইচা আছে সেইবিলাকৰ 1 টকা 2 টকা 5 টকা 10 টকা যে সেইকেইটা কিন্তু নেক্সট তুমি চাবা দেই তাত কিছুমান কিন্তু বেলেগ বস্তু আছে আৰু আমি দৰ্শকসকলক কি ক'ম আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে কি কৰিব লাগিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আমাৰ যিহেতু এতিয়া এইটো পেজত আহিব গতিকে আপোনালোকে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ